আৰু এতিয়া আমি আহি আছোঁ জাখামা ৰাস্তাত। So, the best view come after the hardest climb. You are now entering plastic free zone. আৰু এইফালে ভিউ চব নাইছে, এইখন পাহাৰ, এইখিনি গোটেইখিনি ডাৱৰ। এইফালৰ পৰা আহিছিলোঁ ডাৱৰখিনি, এইফালৰ পৰা আহি এনেকৈ এইডোখৰ চব খুন্দা খাই এইফালে চাওক ডাৱৰখিনি, এই পাহাৰটোৰ এইফালে অহা নাই, এই চাওক চব ডাৱৰখিনি ইয়াত খুন্দাও আহিছে, আকৌ ৰিটাৰ্ণ গুচি গৈছে। নমস্কাৰ সকলোকে, গুড মৰ্ণিং। আৰু আজি জক' ভেলীৰ ডে 2 আমাৰ, আৰু ৰাতি থাকিলোঁ, বহুত ঠাণ্ডা পৰিৱেশ, ভাল লাগিলে। আৰু আজি উঠিলোঁ, গোটেইখিনি ইয়াতে ৰ'দ চ'দ ল'লোঁ। আৰু আজি আপোনালোকক আমি গোটেই জক' ভেলীৰ পৰিৱেশ দেখাব চেষ্টা কৰিম। আৰু ৰাতি এই টেণ্টবিলাক আৰু সেই পিছফালে ডমেট্ৰি, তাতে আমি থাকিলোঁ, ভাল লাগিলে, বহুত এনজয় কৰিলোঁ। আৰু এতিয়া আপোনাক গোটেই পৰিৱেশ দেখাম, বলক। মাত্ৰ এতিয়া শুই উঠিছে। ব্ৰ' কেনেকুৱা লাগিলে ৰাতি শুই? ভাল লাগিলে, ঠাণ্ডা লাগিলে, মজা, কাপোৰ ঠিক আছে। এজন চবফালে পাহাৰ পাহাৰ আৰু পাহাৰ, আৰু আমি খাই আছোঁ ইয়াত। এইটোৱে পাব আৰু বেষ্ট, তাতকৈ বেষ্ট একো নাপায়। আৰু ভাতটো পাব ৰাতি। তো গাইছ, আমি গোটেই লগৰখিনি এতিয়া ওলালোঁ, আৰু ধুনীয়া পৰিৱেশ, ৰ'দ দি আছে। আৰু আজি আমি কেইখন পাহাৰ বগাওঁ ঠিকন নাই, বহুকেইখন পাহাৰ বগাই বগাই দূৰলৈ যাব চেষ্টা কৰিম। আকৌ উভতি আহিব আছে, আজি ঘৰ যাবলৈও আছে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি বেলেগ এটা ৰোড আহিছিলোঁ, শ্বৰ্টকাট হয় কিন্তু অলপমান চিটি হয়, ডাউন আছে পুৰা। নামিলোঁ পাহাৰৰ পৰা, আৰু এইটো চব বেলেগ ৰাস্তাত আহিলে, দেখিছে? দুটা ৰাস্তা মানে, আমি সেইফালৰ পৰা কৈ দি আহিলোঁ, এইফালৰ পৰা আহিলোঁ, আহিছে বোলে। আৰু এইটো ৰাস্তা চাওক না ৰাইজ, ইমান মানে লিকলিকীয়া নলাৰ নিচিনা ৰাস্তা। ভাল যে আজি বৰষুণ দিয়া নাই, নহ'লে যদি বৰষুণ দিয়া বতৰত যদি আহিলোহেঁতেন, এই ৰাস্তাটো মানে কেইবাৰ পিছল খাই তলত পৰিলোহেঁতেন ঠিকন নাই। আৰু এইফালে পৰিৱেশ চাওক না ৰাইজ, চবফালে সেউজীয়া সেউজীয়া আৰু মাথো সেউজীয়া পৰিৱেশ। ৱাও, পিছা লগা ভাই, मजाक चलिए सब आगा भाग लगे
বুম ভাগৰ লাগিছে বহি দিছোঁ ইয়াতে বুম ভাগৰ লাগিছে তৰতটো চব কি টেং টেঙীয়া বেয়া ভাগৰ লাগিছে দেই আহা লাহে লাহে আহা ব'লা বেয়া ব'লা আৰু এটা আহি আছে চব ফুৰি ল'বলগীয়া হৈছে ইমানে গৰম উঠিছে বেয়া গৰম উঠিছে বে এতিয়া আহি আহি এটা ওখ এটা মানে উঠিবলৈ ইয়াত ফাটিব পুৰা ডাউন নামোতেতো ভালকৈ নামিম কি হয় এতিয়া এইডোখৰত কেনেকৈ এৰিছোঁ একদম মানে চাম্ভালকৈ দেই চাম্ভালকৈ নামিব লাগিব ডাইৰেক্ট তলত বাগৰি 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 যাব আহি একদম সমান এট লাষ্ট মানে আহি এডোখৰ সমান জেগা পাইছোঁহি এইখন চাখন ফিল্ড এখন এইখন সমান জেগা আকৌ পাহাৰৰ পৰা নামিম আৰু নামোতে বেয়া মজা লাগিছে গাইজ কিন্তু উঠোঁতে বেয়া মজা লাগিব উঠোঁতে পুৰা মানে মজা লাগিব উঠিবা না এটা প্লেচ আপোনালোকক দেখাম এতিয়া ডাইৰেক্ট ডাউন বেছি আগত নাযাওঁ চ' ইয়াতে পানী জমা হয় গোটেই পাহাৰৰ পানী বৈ আহি যিমান পাহাৰ আছে বৈ 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 আহি ইয়াত পাইহি চব পানী সেয়া চব আৱাজ দিয়ে আছে এইখন নদী আগত নাযাওঁ পূৰা ডাউন চবফালে মাথো ঘাঁহ 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 সমান জেগা আৰু বাকী চবফালে পাহাৰ কেনেকুৱা লাগিছে ফিল্ডত যদি আপুনি শুব মন গৈছে এইটোৱে বেষ্ট ভিউ শুবলৈ মাৰি দিয়া চবে কেনেকুৱা লাগিছে ব্ৰ' মজা লাগিছে শুই দিছে চব কেনেকুৱা লাগিছে ব্ৰ' তামাম লাগিছে বোলে আল্টিমেট আহোঁতে যদি আমি ওলাওঁ নহ'বগৈ 5:30 পাম 5:30 আমি পুৱা হ'ব লাগিব তাত যদি আমি ৰাতি হৈ যাব আহি যাব বোলে আমি এতিয়া যাওঁ বোলে এবাৰ 4 ঘণ্টা মানে কেইটা দুটাত ওলালে 2 3 3 4 4 5 5 6 পামগৈ তো গাইজ টাইম হৈ গ'ল ইয়াতে বাজিলে কেইটা বাজিলে 12টা বাজিলে তো আমাৰ যোৱা নোযোৱা ডিছকাশ্যন চলি আছে কি কৰোঁ চাওঁ আজি যাব পাৰোঁ নে নোৱাৰোঁ আমি আকৌ এতিয়া ট্ৰেক কৰিব আছে কমেও এতিয়াতো অকল নামিম পাহাৰখন কমেও 3 ঘণ্টামান নামিম তাৰপিছত 6টামান বজাত পামগৈ চাগে ডিমাপুৰ আমি যাওঁ আকৌ আমাৰ কেম্পত তাত লাঞ্চটো কিবা কৰি লওঁ ইয়াতো বেলেগ একো নাপায় মেগীয়ে জীৱন মেগী অকল মেগী লওঁ গৈ থাকোঁ আৰু তো গৈ থাকোঁ আৰু গাইজ আকৌ বগাব আছে পাহাৰ জক' ভেলী মানে বহুত কঠিন বহুত কষ্ট কৰাৰ পিছত জক' ভেলী দেখিব এনেই ইজিতে মানে জক' ভেলী দেখি নাপায় আপুনি যদি পাহাৰত বেছি খোজ নাকাঢ়ে নৰ্মেল গাড়ী ঘোঁৰাত বেছি ঘূৰে তো কেতিয়াবা ঘপকৈ আহিলে মানে কষ্টটো তামাম হ'ব আপোনালোকৰ তো অলপ 2 দিনমান সময় লৈ ষ্টে থাকি মেলি ভিউবোৰ চাব লাহে লাহে গৈ থাকোঁ এতিয়া ট্ৰেইন নামি গৈছিলোঁ উঠি আহিছোঁ পানী লাগিছিলে পানী বল নাই শেষ হৈ গ'ল গাইজ কণ্ঠ শুকাই গৈছে চবেই ৰেষ্ট লৈছে অৱস্থা বেয়া হৈ গৈছে মুখবোৰ চক শুকাই গৈছে চবৰে পুৰা ফেপনি উঠি আছে এইবোৰ চক गौर से दिख रही है इस चेहरे को पूरा फेफनी होती हुई आ रही है जोको वैली की तरफ এটা হাইটো মেইন লিডাৰটো আমাৰ এটা আহি আছে হ্যান্ডসাম গ্ৰীন ইজ এভৰিৱেৰ ইজ গ্ৰীন 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 সে কঠিন মানে ৰাস্তাটো পাইছোঁ এইটো উঠাৰ পিছত চবৰে মুখৰ এক্সপ্ৰেশ্যন চাব
ফাটিব চবে ৰাস্তা চাওক পুৰা ডেঞ্জাৰ ৰাস্তা guys চাওক এতিয়া দেখিব পুৰা ভাগৰি গ'ল গাইছ এইটোৱে হয় মানে সেইটো ৰাস্তাত আহিলে পুৰা ভাগৰি যায় পুৰা ভাগৰ লাগে তাতে পানী আনিব পাহৰিলোঁ কাষত গৈ পিনে ৰখিম পাই গ'লোহি একেবাৰে সমান জেগাডোখৰত দেই আৰু এটা লাষ্ট এইটো উঠিব আছে পুৰা পুৰা অৱস্থা বেয়া তব ৰৈ লওঁ অলপ ইয়াতে টপত পুৰা ওপৰত আহি পাই গৈছোহি নেপাইছোগে নেপাইছো আমনি লাগি গ'ল আৰু বহুত দূৰ আজি দিন ট্ৰেক কৰিলোঁ ভাগৰ লাগি গ'ল বন্ধুসকল আজি এতিয়া আমি যাওঁগৈ বুলি ভাবিছোঁ বেগ চেক পেক কৰি ল'লোঁ গোটেইখিনি যাওঁগৈ গোটেইখিনি পেক চেক কৰিলে এটা ধুনীয়া ভিউত আছিলোঁ পিছফালে পাহাৰ আৰু চক এফালে পাহাৰ দুফালে দুটা ঘৰ তো বহুত ঘূৰিলোঁ আজি দিনটো ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ সঞ্জীৱ যাওঁগৈ ন যাবলৈ হ'ল আৰু বহুত ঘূৰিলোঁ খালি এইটো পৰিৱেশতে আছিলোঁ তো কেনেকুৱা লাগিলে ব্লগটো জনাব আৰু যদি ভাল লাগে ছাবস্ক্ৰাইবটো কৰিবই নতুন নতুন ভিডিঅ' পাই থাকিব এনেকৈ আপোনালোকক দেখাই থাকিম পাহাৰ বগাই বগাই চবে যাওঁগৈ এতিয়া বাই বাই চবে বাই বাই দি দিয়া বাই বাই তেন্তে চব পেক চেক কৰি মেলি আমি চব ল'ৰাব ওলালোঁ 7টা ল'ৰা বাই বাই প্লাছ এবাৰ বিলাটো চাই লওক আপোনালোকে আকৌ আমি ট্ৰেকিং ষ্টাৰ্ট কৰিম আজি গৈ ডাইৰেক্ট ট্ৰেইনত উঠিম কালি ৰাতিপুৱা ঘৰ পাই যাম তেন্তে বাই বাই ইমানতে সামৰিলোঁ ব্লগটো